নমস্কাৰ বন্ধুসকল। আজি সৰ্বপ্ৰথমে আপোনালোকলৈ প্ৰত্যেককে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনালোকে মোৰ ভিডিঅ'বিলাক চাবলৈ আহিছে তাৰ বাবে। মই একচুৱেলি মোৰ মনৰ কিছুমান কথা ক'বলৈ ল'ব লৈছোঁ, যিটো সামাজিকভাৱে আমি মানসিকভাৱে হওক সামাজিকভাৱে হওক কিছুমান শান্তি বিচাৰি ঘূৰি ফুৰিছোঁ। সেই শান্তি কেৱল মাত্ৰ আমি ধ্যানৰ মাজতে পাব পাৰোঁ। ধ্যান কি বুলি ক'লে সাধাৰণতে আমাৰ বুজি পোৱাত অসুবিধা হ'ব, কাৰণ আমাৰ অসমীয়া মানুহৰ সমাজত ধ্যান শব্দটো একদম নতুন। ধ্যান কৰিলে সাধাৰণতে কোনোবা দেৱী বা দেৱতাক ধ্যান কৰি পেলাই নিজৰ মনৰ পূৰ্তিৰ কাৰণে যি প্ৰাৰ্থনা কৰি বা নিজৰ শৰীৰত সেই এনাৰ্জি অনুভৱ কৰি তেওঁৰ দ্বাৰা মংগল চোৱা বা এনেকুৱা ধৰণৰ কিবাহে বুজি পায়। তো মই যেতিয়া নিজকে নিজেই নিজৰ জীৱনৰ শান্তি বিচাৰি নিজৰ আত্মাৰ প্ৰগতিৰ কাৰণে ধ্যানৰ বিষয়ে জানিবলৈ আৰম্ভ কৰিছিলোঁ, তেতিয়া মোৰ কাৰণে ইউটিউবে এটা বৰ ডাঙৰ মাধ্যম হৈছিল। মোৰ কাৰণে ইউটিউবে এটা লাইব্ৰেৰী হয়, জ্ঞানৰ ভাণ্ডাৰ মোৰ কাৰণে খোলা আছিল। আৰু গুগলৰ যিকোনো বস্তু বিচাৰিলেই অন্তৰত যদি জাগৃত হয়, তেতিয়াই মই গুগল চাৰ্চ কৰিছিলোঁ আৰু লগে লগে পাবলৈ সক্ষম হৈছিলোঁ। তেনেকুৱা কৰিয়েই মাজে মাজে মই জ্ঞানৰ মাধ্যমটো নিজকে নিজে বঢ়াবলৈ চেষ্টা কৰিছিলোঁ। আজি তেনেকৈ গৈ লাহে লাহে নিজকে নিজে নিজৰ প্ৰগতিৰ পথত আগবঢ়াই যাবলৈ সক্ষম হৈছিলোঁ। মনৰ শান্তিৰ কাৰণে, মানসিক প্ৰগতিৰ কাৰণে, লগতে সামাজিক প্ৰগতি কি ধৰণে আমি আনিব পাৰোঁ। আনক আলোচনা বা সমালোচনা কৰি পেলাই আমাৰ নিজৰ প্ৰগতি হ'ব নোৱাৰে কেতিয়াও। তো এইবোৰৰ পৰা দূৰত থাকি পেলাই নিজকে নিজে এটা ট্ৰেকত কেনেকৈ নিব পাৰি তাৰ চিন্তা চৰ্চা অনবৰতে চলি আছিল মানসিকভাৱে। তো বাহ্যিকভাৱে সামাজিক যিবোৰ অৱস্থা তেনেকুৱাবিলাকত সৎসং কৰিবলৈ গ'লে বিশেষভাৱে তেনেকুৱা লোক পোৱা নাযায় কাৰণেই মই অকলে ঘৰতে ইউটিউবৰ মাধ্যমেৰে এইবিলাক বস্তু শিকিবলৈ আৰম্ভ কৰিছিলোঁ। আৰু লাহে লাহে এই বিশালতা, যিটো ধ্যানৰ বিশালতা, সেই বিশালতাটো মই পাবলৈ সক্ষম হৈছিলোঁ। আৰু তেতিয়াৰ পৰাই লাহে লাহে শিকিবলৈ আৰম্ভ কৰি গৈ আছিলোঁ আৰু অৱশেষত একেবাৰে যিটো শেষ পথ বুলি কয় তাৰ পৰা আৰু যাব নালাগে, লক্ষ্যস্থান উপনীত হৈ গ'ল। তেনেকুৱা এটা মই প্ৰতিষ্ঠান পালোঁ, যিটো প্ৰতিষ্ঠানৰ লগত জড়িত হৈ মই আজি নিজকে ধন্য মানিছোঁ। আৰু যি ইমান উচ্চমানৰ জ্ঞান আমাক প্ৰদান কৰিছে, সেই প্ৰতিষ্ঠানটোৰ লগত মই জড়িত হৈ আছোঁ। প্ৰতিষ্ঠানটোৰ নাম হৈছে PSSM, পিৰামিড স্পিৰিচুৱেল ছ'চাইটি মুভমেণ্ট। এইটোৰ লগত জড়িত হৈ মই অত্যন্ত সুখী আৰু নিজকে নিজৰ জ্ঞানৰ সীমাবদ্ধতাৰ পৰা বিশালতালৈ লৈ যাবৰ কাৰণে সক্ষম হৈছোঁ। আৰু শিকিবলৈ বা জানিবলৈ বহুত আছে। মই নামমাত্ৰ নাৰ্চাৰী ক্লাছত এতিয়া ভৰি দিবলৈ আৰম্ভ কৰিছোঁহে। এই জ্ঞানৰ যি মাত্ৰা, সেই মাত্ৰাৰ পৰাই মই বুজিবলৈ আৰম্ভ কৰিছোঁ যে মোৰ এই যি জ্ঞান মই অনুভৱ কৰিছোঁ, এই জ্ঞান যদি মই আমাৰ অসমীয়া সমাজত, যিহেতু অসমীয়া ভাষাত ধ্যানৰ বিষয়ে কোনো ধৰণৰ চিন্তা চৰ্চা হোৱা চেনেল পোৱা নাই বা ভিডিঅ' পোৱা নাই বা অডিঅ' পোৱা নাই, তো মই সেইটো কাৰণে মই ভাবিছোঁ মোৰ নিচিনা অসুবিধাত ভোগা ব্যক্তিসকলে, যিসকলে বিচাৰি আছে যে নিজৰ জ্ঞানৰ মাত্ৰাটো কি ধৰণে বঢ়াওঁ, তো তেনেকুৱা ব্যক্তিসকলৰ কাৰণে যদি সুবিধা হয় মোৰ এই অকণমান প্ৰচেষ্টাই, তাৰ কাৰণে মই আগবাঢ়িছোঁ। এইখিনিতে বহুতখিনি ভুল ভ্ৰান্তি হ'ব পাৰে। মই এইটো নকওঁ যে মই প্ৰত্যেকটো বস্তুৱে জানো, কাৰণ ময়ো শিকিয়ে আছোঁ এতিয়া বৰ্তমান। তো মোৰ যিখিনি জ্ঞান মই আহৰণ কৰিছোঁ, সেই জ্ঞানখিনিহে কেৱল মাত্ৰ আপোনালোকক প্ৰদান কৰিবলৈ আগবাঢ়িছোঁ, যাতে মোৰ নিচিনা যিসকল ব্যক্তিয়ে নিজকে নিজেই শুধৰাই লৈ জীৱনটো অতি সুন্দৰভাৱে আগুৱাই লৈ যাব বিচাৰিছে, দুখ কষ্টৰ পৰা নিজকে নিজে মুক্তি পাব বিচাৰিছে, পৰম প্ৰশান্তি লাভ কৰিব বিচাৰিছে, ঘৰুৱা যিবোৰ আমি সমস্যা অনবৰতে অনুভৱ কৰি থাকোঁ, সেইবোৰ যে আমাৰ এই মনৰ সৃষ্টি আছিল, আমি যে নিজে মুখেৰে বা মনেৰে ভাবি পেলাই
ক্ৰিয়েট কৰি আছিলোঁ সেইবিলাক কথা আমি কেতিয়াও নজনাকৈ হৈ আছিল। আৰু আজি আমি জানিলোঁ তেতিয়া মই ভাবিছোঁ আপোনালোককো এই বিষয়ে কিছু কথা জনাওঁ। আৰু এনেকুৱা জনাৰ লগে লগে কি হ'ব, আপুনিও সেই জ্ঞান পাই আপোনাৰ জীৱনটো শুধৰিবলৈ আৰম্ভ কৰিব, আৰু লগতে 10জনৰ জীৱনটো, লগতে সমাজখনৰ জীৱনতো, আৰু লগতে গোটেই আমাৰ দেশৰ পৰিৱেশটো, লগতে এই পৃথিৱীৰ পৰিৱেশটো লাহে লাহে শুধৰিবলৈ আৰম্ভ কৰিব। যিবোৰ সমস্যা আমি আজি এই পৃথিৱীত দেখা পাইছোঁ সেইবোৰ যে আমাৰেই সৃষ্টি, সেই কথাটো আপুনি ভালদৰে অনুধাৱন কৰিব পাৰিব যেতিয়া আপুনি নিজকে নিজে বুজি পাবলৈ আৰম্ভ কৰিব। তো মই মাত্ৰ কিছুমান সৰুকৈ কেইটামান অকল কথা ক'ম যে মেডিটেশ্যন, যিটো মেডিটেশ্যন বাকী বহু ক্ষেত্ৰত আমাৰ অসমীয়া মানুহৰ সমাজত ব্যৱহাৰ নহয়েই। ধ্যান এনেকুৱা যিটো আমি অতি সহজতে কৰিব পাৰোঁ, অথচ আমি প্ৰক্ৰিয়াটো জনা নাছিলোঁ। সেই প্ৰক্ৰিয়াটো হৈছে আনাপানাছাতি মেডিটেশ্যন বা ধ্যান। আনা মানে হৈছে, এইটো পালি ভাষা হয় একচুৱেলি। আনা মানে হৈছে ভিতৰলৈ সোমাই অহা উশাহ, আৰু পানা মানে হৈছে বাহিৰলৈ ওলাই যোৱা নিশাহ। শ্বাস আৰু প্ৰশ্বাসৰ মাজতে থাকি নিজকে নিজে যিটো আমাৰ শৰীৰৰ ভিতৰলৈ উশাহ আৰু নিশাহ আমি অনবৰতে লৈ থাকোঁ, সেইটোকে যদি অবজাৰ্ভ কৰি থাকোঁ, তো সেইটো হয় ছাতি, আনাপানাছাতি মেডিটেশ্যন। তো এই মেডিটেশ্যনৰ যোগেদি আমি অতি খুব সহজতে, কোনো কষ্ট নকৰাকৈ, কোনো আৰু বেলেগ প্ৰচেছ নোযোৱাকৈ অতি সহজতে কি কৰিব পাৰোঁ, নিজকে নিজে চিনি পোৱাৰ যি যাত্ৰা, মানে অন্তৰ্যাত্ৰা, বাহ্যিক যাত্ৰাৰ কথা মই ক'ব বিচৰা নাই, অন্তৰ্যাত্ৰাৰ কথা মই ক'ব বিচাৰিছোঁ। এই অন্তৰ্যাত্ৰাৰ যি আৰম্ভণি, সেই আৰম্ভণি আপুনি কেৱল মাত্ৰ আপুনি নিজৰ উশাহৰ দ্বাৰাই কৰিব পাৰে। কোনো গুৰু, কোনো ব্যক্তি, কোনো সামাজিক প্ৰতিষ্ঠান এনেকুৱা ধৰণে কৰিলেও আমি নিজকে নিজে চিনি পোৱাৰ যি পথ, সেই পথ পাব নোৱাৰোঁ। কেৱল আৰু কেৱল মাত্ৰ আমি আত্মাক চিনি পোৱাৰ ৰাস্তা এটাই হৈছে, সেয়া হৈছে আমাৰ নাকেৰে এনিটাইম আমি লৈয়ে থাকোঁ, জন্মৰ পৰা লৈ আহিছোঁ, মাকৰ গৰ্ভৰ পৰা লৈ আহিছোঁ, কিন্তু আমি চিনিয়ে নাপাওঁ যে এই নাকৰ দ্বাৰা লোৱা উশাহ আৰু নিশাহেই আমাক আমাৰ গন্তব্যৰ পথলৈ লৈ যোৱাত সহায় কৰিব। এইখিনিকে কৈ মই আপোনালোকক বহুত ধন্যবাদ দিছোঁ। নেক্সট আকৌ মই এই বিষয়ে আৰু বহলভাৱে প্ৰত্যেক দিনা এটা ভিডিঅ'ত জনাই থাকিম। যিসকলে জানিবলৈ ইচ্ছা কৰিছে তেওঁলোকে প্লিজ ভিডিঅ'বিলাক চাবলৈ চেষ্টা কৰিব। লাহে লাহে নিজকে নিজে বুজি পোৱাৰ যি যাত্ৰা, সেই যাত্ৰা পথত আপুনিও আমাৰ সমভাগী হ'ব বুলি আশা ৰাখি আপোনালোকক বহুত বহুত ধন্যবাদ দি আজি এই ভিডিঅ'টি সামৰণি মাৰিছোঁ। ধন্যবাদ।